আমি এতিয়া পাৰ হ'ব লৈছোঁ দিচাং নৈ ইপাৰত আমাৰ গাঁওখনলৈ। এয়া দেখিছে নৈখন। নাওত আমি উঠি আছোঁ। 15 আগষ্ট খাবৰ কাৰণে পাৰ্টি হ'ব আজি। এই ব্ৰইলাৰ মাংস, ব্ৰইলাৰ 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 মাংস এয়া মন্দিৰ আছে আৰু ঘূৰি থাকে নৈ। এইজন আমাৰ অকলে নামিনে নু শংকৰদেৱত পঢ়ে। শংকৰদেৱত তোমাৰ কি নাম আছে? দেৱজিৎ তাই। তোমাৰ দেউতাৰ নাম? আৰু পিছফালৰটো দেখাই দে আকৌ। পিছফালৰটো নালাগে। চিউম গিয়ে হা চকম মম গাইং মানে পাৰ্টি রাখ। এই আমাৰ নাম, ইয়াৰ নাম কি আছে? মনিৰাম। কোন আমিন সে আমিনে মনিৰাম ধন্দি নাৱৰীয়া। এওঁ সদায় নাওখন বাই থাকে। ইপাৰলৈ গৈ আছোগে আমি। এতিয়া ইপাৰত কিবা এই ব্ৰইলাৰ কিনিব গৈছিলোঁ। আজি পাৰ্টি হ'ব মানে। মই এতিয়া লাইভ টেলিকাষ্ট কৰি থকা নাই বাৰু, ৰেকৰ্ডিং কৰি আছোঁ। মই একলব্য কপ্তাকে ৰেকৰ্ড কৰি আছোঁ। এই নৈখন চোৱা কিমান ধুনীয়া। আমাৰ ডিমৌ নৈখন, চৰি দিচাং নৈখন। ডিমৌ নৈখন দিচাং নৈখনৰ মুখত পৰাৰ কাৰণে ডিমৌ মুখ হৈ গ'ল। আমাৰ গাঁওখনৰ নাম ডিমৌ মুখ গাঁও। আৰু বৰ্তমান আমি আছোঁ নৈৰ মাজত। দেখিছেনে ইমান ধুনীয়া, ইমান সুন্দৰ জেগা। মোৰ চেহেৰাটো চাব বিচাৰিছে যদি মই দেখুৱাই দিম আপোনালোকক নিশ্চয়। ফ্ৰণ্ট কেমেৰালৈ নাহিছে বৰ্তমান। মই কি টিপিৰো একো দেখাই নাই মানে, ৰ'দ দি আছেতো নক'ব বাৰু। এইফালে আছে আমাৰ গাঁথৰ নাওখন। বুঢ়াজন অকণমান মানে থপা আছে। কৰিবলৈ মন গ'লে কৰে, নকৰিব মন গ'লে লাহেকৈ থাকে। চ' ফ্ৰেণ্ডছ, আমি আজি অকণমান এনজয় কৰিম। আমি ৰাতিকে কৰিম বুলি ভাবিছোঁ। আমি 4 জনে আৰু এয়া ব্ৰইলাৰ আজি 5 কেজি, চৰি দেই 3 কেজিলৈ 200 গ্ৰাম কমি গ'ল। ইমান ধুনীয়া পৰিৱেশ আমাৰ ডিমৌ মুখখন। বৰ্তমান আমি আছোঁ 4টা। তাৰ নাম কি আছিলে? মনজিত পাঙি, দেৱজিৎ তাই, একলব্য কপ্তাক আৰু মনিৰাম মিলি। এতিয়া আমি 15 আগষ্ট বুলি এইটোকে এনজয় কৰিলোঁ আৰু দেই। ঠিক আছে, এতিয়া আমি গড়াগড়ি হ'ম আৰু নাওখন বান্ধিম আৰু দেই। এই নাকান্দিবা আকৌ দেই। এইয়া মোৰ মানুহজনী গৈ আছে। এই নাকান্দিবি। আমি যেন তেনে পাৰলৈ পাৰোঁগৈ আৰু এই কেংকত বন বুলি কৈছে দেই। মঞ্জিতে ধুনীয়া হৈ আছে দেই। গিলাং কমং দেই নলো।